তো উজানি দছৰ কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ সকলো ভালে আছে, আগলৈ কিন্তু ভালে থাকিবা। তো এতিয়া চাগে তোমালোকৰ বুকুখন থপথপ অলপ অলপ কৰিছে, কাৰণ তোমালোকক ফিজিকেলত মাতিছে। বহুতে এইটো কনফিউজনতে আছে যে যাম নে নেযাম, নম্বৰটো কমকৈ আছে। তো ভাইহঁত এবাৰ গৈ চাবা, চাই আহিবা গৈ কেনেকুৱা লাগে SSC ৰানিং কৰি কিনে 5 কিলোমিটাৰ। তো যিখিনি ল'ৰা ছোৱালীয়ে কাট অফত থাকি 18-20 নম্বৰ বেছিকৈ পাই আছা, তো তুমিও ভাই গ্ৰীণ জ'নতে আছা, তুমি ৰেড জ'নত থকা নাই। তো সেইটো কাৰণে এলাহ কৰি নাথাকিবা কিন্তু এইকেইদিন আৰু এইবিলাক ঘূৰি ফুৰা বাদ দিয়া। আৰু এইটো বছৰত তোমাৰ চাকৰি হ'বই, তুমি খালি এইকেইদিন ৰানিং কৰিব লাগিব। তো ভিডিঅ'টো বেছি আগ নবঢ়াৰ আগতে তোমালোকে কমেণ্টত জনাই থৈ দিয়া কোনে কিমান মাৰ্কছ পাই থৈছা আৰু ফিজিকেলত তোমাক মাতিছেনে নাই। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মেইন কেছটো হ'ল, দাদা ফিজিকেলত আমাক মাতিছে, কিন্তু ফিজিকেলৰ যিটো কাট অফ তাত থাকি আমাৰ 2-3 নম্বৰহে বেছিকৈ আছে। তো ফিজিকেল দিব যাম নে নাযাম? তো ভাইহঁত একদম মোৰ ফালৰ পৰা কওঁ, আৰু তোমাক এটা সুবিধা দিছে চৰকাৰে, তুমি কেম্পৰ ভিতৰত সোমাই কিনে চাই অহাটো। তো মোৰ ফালৰ পৰা তুমি এবাৰ যাব লাগে, তাত এবাৰ ৰানিং কৰি চাই আহিব লাগে। এবাৰ তোমাৰ অভিজ্ঞতা এটা হ'ব যে ৰানিং কৰিব গ'লে কি কি হয় তাত, আমাৰ হাইটটো কেনেকুৱাকৈ নাপে, তোমাৰ যদি এবছৰ হাইট হোৱা নাই বা হাইটটো তাত কেনেকৈ জোখে, বেলেগৰ কেনেকৈ ৰিজেক্ট কৰে, এইবিলাক তুমি চাই আহিব পাৰিবা। এইবিলাক তোমাৰ অভিজ্ঞতা এটা হ'ব। ৰানিং কৰাৰ পিছত কি কৰে, কি কৈ কেনে পঠায় সিহঁতে আমাক, ৱেটটো বেছি থাকিলে কি বুলি কয়, এইবিলাকো অলপ অভিজ্ঞতা হ'ব তোমালোকৰ। তাৰপিছত কিমানজন ল'ৰা একেলগে ৰানিং কৰায়, তাৰ ৰাস্তাবিলাক কেনেকুৱা, এইবিলাক তোমাৰ অভিজ্ঞতা হ'ব। কি ঠিক তুমি আকৌ নেক্সট বাৰ যদি আকৌ দিবা, তোমাক যদি সেই চেণ্টাৰে তোমাক ৰানিং কৰিব মাতে, তেনেহ'লে তোমাৰ এটা অভিজ্ঞতা থাকিব নাই যে বোলে তাত ৰানিং কৰিব গ'লে ৰাস্তাটো এনেকুৱা অমুকখিনিত আপ, অমুকখিনিত ডাউন, তুমি অলৰেডি গম পাই যাবা। সেই অনুসাৰে তুমি ভালকৈ প্ৰেক্টিছ এটা চলাই যাব পাৰিবা। আৰু তোমাৰ যদি এবাৰ বোলে হাইটত হোৱা নাই, তেনেহ'লে তুমি অহা বছৰ গ'লে তুমি হাইটটো কেনেকৈ দেখাব লাগিব, তোমাৰ এটা অভিজ্ঞতা হ'ব না, যে এনেকৈ কোজা পৰি থাকিলে বোলে হাইটটো নহয়, এনেকৈ ষ্ট্ৰং হ'ব লাগে, সেয়াও এটা অভিজ্ঞতা হ'ব তোমাৰ। সেইকাৰণে তুমি এবাৰ চাই আহিবা। তোমাৰ যদি নম্বৰটো কমকৈ আছে কোনো কথা নাই, এবাৰ কেম্পৰ ভিতৰত সোমাই কিনে চাই আহিবা। তাৰপিছত যিখিনি ল'ৰা ছোৱালী অলপ বেছিকৈ নম্বৰ পাই থৈছা, তো ভাইহঁত ভাবি চোৱা, এই 2025 চনৰ জুলাই মাহ পালে আহি, মানে আধা গ'লে আৰু 6 মাহ আছে। মানে সেই 6 মাহৰ ভিতৰতে তোমাৰ হাতত চাকৰি এটা হ'ব। প্ৰত্যেক মাহে মাহে তুমি 50-60 হাজাৰ টকা লোৱা এজন চাকৰিয়াল হ'বা। তো তোমাৰ তাত আৰু বেছি টাইম নাই আৰু। তো এইকেইদিন তুমি ভাই এলাহ নকৰিবা, কিন্তু এইকেইদিন তুমি ৰানিং কৰিবই লাগিব। যিয়ে নহওক, ঘৰত অৱস্থা পাতি যিয়ে হৈ নাথাকক, কোনোবাই তোমাক কোন মাতিছে, ক'ৰবাত পাৰ্টি কৰিব মাতিছে, বা তোমাৰ ঘৰত কোনোবা মানুহ মৰিছে, কোনোবা মৰিছে, বাদ দে ভাই, ৰানিং কৰিব নিদিবি, কিন্তু ৰানিং কৰিয়ে থাকিবি। বহুত ল'ৰা ছোৱালী এনেকুৱাও আছে যে জানিব বিচাৰে আমাৰ ফালৰ পৰা যে দাদা কেনেকুৱা টাইমত ৰানিং কৰিলে ভাল হ'ব, ৰানিঙৰ এটা সেই টাইম টেবুল বনাই দিয়াচোন। তো ভাইসকল মই একদম এটা কথাই কওঁ, আমি যেতিয়া ইণ্টাৰভিউ দিব যাওঁ, তাত আমাক যিটো টাইমত ৰানিং কৰাই না, তো আমি সেইটো টাইমতে ৰানিঙৰ প্ৰেক্টিচ কৰিব লাগে। বিশেষকৈ ৰাতিপুৱা 9টাৰ পৰা 12টা মানৰ ভিতৰত ৰানিঙৰ প্ৰেক্টিচটো কৰিব লাগে। SSCৰ কাৰণে 5 কিলোমিটাৰ ৰানিংটো এনেকুৱা নহয় আৰু ৰাতিপুৱা একদম কোনো নেদেখাতে শুই উঠি 4টা বজাত ৰানিং কৰি আহিলোঁ 10 কিলোমিটাৰ। ভাই সেইটো কাম নাই। মই তেনেকৈ বহুত ৰানিং কৰিছোঁ, সেইটো ৰানিং একো কামেই নাই। সেইখিনি টাইমত বহুত এনাৰ্জি পোৱা যায়, বহুত ৰানিং কৰিব পৰা যায় মানে সেইখিনি টাইমত, কিন্তু সেই ৰানিংটো ইমান এটা কাম নাই। তুমি ৰ'দত ৰানিং কৰিব লাগিব আৰু বৰষুণটো ৰানিং কৰিব লাগিব। মানে যিটো টাইমত তোমাক ইণ্টাৰভিউ ল'ব, তুমি সেইটো টাইমত তুমি ৰানিং কৰিব পাৰিব লাগিব। তো আৰু এটা প্ৰশ্ন থাকে আমাৰ ল'ৰা ছোৱালীখিনি, যে দাদা আমি ৰানিং কৰাৰ আগত কিবা খাম নে নাখাম, নে খালী পেটেদি ৰানিং কৰিম? তো ইয়াৰো উত্তৰ আছে মোৰ লগত। তো ভাইহঁত শুনা, 5 কিলোমিটাৰ ৰানিংটো এটা লং ৰানিং হয়, শ্বৰ্ট ৰানিং নহয় যে আমি একো নোখোৱাকৈ ৰানিং কৰিম। তো 5 কিলোমিটাৰ ৰানিং কৰিবৰ কাৰণে তোমাক বহুত তাকত লাগিব, বহুত সিঁচিব লাগিব। 5 কিলোমিটাৰ ইমান সহজতে হয় নেকি? 24 মিনিট ৰানিং কৰিব লাগিব, আৰু এই 24 মিনিট ৰানিং কৰিবৰ কাৰণে তোমাৰ দেহত না শক্তি থাকিব লাগিব। আজিকালি ল'ৰা ছোৱালীবিলাক গম পোৱাই আৰু বেছিভাগ শক্তি বাথৰুমতে ইউজ কৰে। তো সেইটো কাৰণে আমি ৰানিং কৰাৰ আগত কিবা এটা খাব লাগিব, তেতিয়াহে আমি শক্তি পাম। তো মানে ৰানিং কৰাৰ আগত কিবা এটা আমি খাই ল'ব লাগে। তো আৰু এটা প্ৰশ্ন, এটা কি খাম, কি খালে ভাল হ'ব? তো কি খালে ভাল হ'ব? তুমি যেতিয়া ৰানিং কৰিব যাবা, বা তুমি যিদিনাখন ইণ্টাৰভিউ দিব গ'লা, ভাবি লোৱা তুমি কি খাবা এতিয়া? মাছ ভাত খাবা, মাংস ভাত খাবা? মানে তুমি ড্ৰাই ফ্ৰুট ল'ব লাগিব। ড্ৰাই ফ্ৰুট যেনেকুৱা কিবা কাজু চাজু খাব পাৰা, খিচমিচ খাব পাৰা। আৰু বিশেষকৈ আমি যিখিনি দুখীয়া ল'ৰা ছোৱালী, তো মই কি কৈছোঁ সেইখিনি টাইমত, মই ঘৰৰ পৰাই চিৰা লৈ যাওঁ, মিঠৈ লৈ যাওঁ, কল লৈ যাওঁ, ভীমকল লৈ যাওঁ। সেই তাতে ইণ্টাৰভিউ হোৱাৰ আগত 1-1.5 ঘণ্টা আগত মানে একদম ফেনেকি কিনে মাৰি দিওঁ, আৰু সেইখিনিয়ে মই বহুত শক্তি পাওঁ। তো দুখীয়া ল'ৰা ছোৱালী হ'লে তেনেকৈ খাবা। যদি বহুত ধনী মানুহ আছা, তেনেহ'লে তুমি কাজু খিচমিচ এনেকুৱা বহুত কিবা কিবি বাদাম চাদাম পায় না, যিবিলাকৰ মই নামেই নাজানো, খাই পোৱা নাই যেতিয়া নাম কবে জানিম। তো সেনেকুৱা বস্তু কিছুমান লৈ যাবা, তো খাই ল'বা, তেতিয়া তুমি তাকত পাবা। আৰু কিছুমান ল'ৰা আছে বহুত ভাল ৰানিং কৰে, তো সিহঁতে তোমালোকক ছাজেষ্ট কৰিব পাৰে যে ৰানিং কৰাৰ আগত একো নাখাবি, পেট বিষাব, ৰানিং কৰিব নোৱাৰিবি। তো তোমাৰ যদি প্ৰেক্টিচ আছে, তুমি ৰানিং কৰিব পাৰিবা। কিবা খালেও ৰানিং কৰিব পাৰিবা, একো নাখালেও কষ্ট হ'ব, কিন্তু ৰানিং কৰিব পাৰিবা। কিন্তু যিকেইজনে তোমালোকক ক'ব না যে আমাক চাহ বাই, অমুকত ৰানিং কৰিব গৈছোঁ, অমুকত মাৰাথন মাৰিছোঁ, ফুল মাৰাথন, চাহ তাৰপৰা কি লৈ আহিছোঁ, বাইক লৈ আহিছোঁ, চাইকেল লৈ আহিছোঁ, মোবাইল লৈ আহিছোঁ, অ'ত পুৰস্কাৰ পাইছোঁ, ত'ত পুৰস্কাৰ পাইছোঁ। তো ভাইহঁত শুনা, সেইকেইজনে যে আমাৰ নিচিনাকৈ এই চিৰা ভীমকল খাই কিনে ৰানিং নকৰে। সিহঁতে ইনজেকশ্যন লয়, টেবলেট লয়। তো সেই অনুসাৰে সিহঁতে শক্তি পায়, আৰু সেই এনাৰ্জি দি সিহঁতে ৰানিং কৰি কিনে তাত এটা পুৰস্কাৰ পায়। তো সিহঁতৰ কথা নুশুনিবা বাই।
মই 0 পৰা অহা মানুহ, মই চব এইবিলাক ইউজ কৰি পাইছো লাইফত। 0 পৰা আহি কেনে আজি এইখিনি অৱস্থা পাইছোহি আৰু মানে চব গম পাওঁ ভাই এইবিলাক ৰানিং কেনেকে কৰিব লাগিব ফিজিকেলৰ কাৰণে। তো আৰু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যোনে এবাৰ প্ৰথমবাৰ SSCত ৰিটেন টেষ্ট দিছিলে আৰু কপাল ভাল যে ভাল মাৰ্কছ এটা পাইছে। কোনোবাই 100ৰ ওপৰত পাইছে, কোনোবাই 80 90 এনেকুৱাকে মাৰ্কছ পাই দিছে, মানে সিহঁতে এবাৰ চাকৰি হ'ব। কিন্তু মেইন কেছটো ক'ত ফাঁচি গ'ল জানানে? ৰানিং কৰিব নোৱাৰে। ৰানিং কৰিলে কি হয়, পেটটো খুজতি ধৰে, ভৰি বিষাই, কঁকাল বিষাই। তো কি কৰিব ভাই? ৰানিংটো কৰিব লাগিব কাৰণ চাকৰি ল'ব লাগিব। তো ভাই তোমালোকৰ কাৰণে এটা এনচাৰ আছে মোৰ ফালৰ পৰা। তো তুমি যেনেকৈ এতিয়া প্ৰেক্টিচ কৰি আছা 5 কিলোমিটাৰ, তো প্ৰেক্টিচটো কৰি আছা কিন্তু তুমি টাইমিঙত আহিব পৰা নাই। তোমাক কেতিয়াবা 25 মিনিট লাগে, কেতিয়াবা তোমাৰ 26 মিনিট 27 মিনিট এনেকুৱা লাগে, তুমি মানে টাইমিঙত সোমাব পৰা নাই। তেনেহ'লে তুমি কি কৰিব লাগিব? এক্সট্ৰা প্ৰেক্টিচ কৰিব লাগিব। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই কৈছিলোঁ যে আমি পিঠিত বেগ ল'ব লাগে। তো বেগ ল'বৰ কাৰণে কিছুমানে লাজ পাবও পাৰে, কাৰণ এতিয়া আধুনিক যুগ না, এইবিলাক অলপ পুৰণা পদ্ধতিত ৰানিং কৰিবৰ কাৰণে লাজ লাগে। বা পিছফালে আমি টায়াৰ বান্ধি কিনে ৰানিং কৰিব পাৰোঁ, আৰু টায়াৰ বান্ধি কিনে 5 কিলোমিটাৰ ৰানিং কৰাটোতো ধেমালি নহয়। তো আমি কি কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ আমি গিফ্ট লগাই ল'ব পাৰোঁ, ৱেট লগাই ল'ব পাৰোঁ ভৰিত। তো এনেকুৱা ধৰণৰ ৱেট লগালেও তুমি ভাল ৰানিং এটা প্ৰেক্টিচ কৰিব পাৰা। আৰু ইয়াৰ দামো বেছি নাথাকে, 300 পৰা 200 টকাৰ ভিতৰতে ইয়াৰ দাম থাকে। ওজন কিমান থাকে? এপালত আধা কেজিকেও পায়, 1 কেজিকেও পায়। তোমাক শ্বুট কৰে বা তুমি যিমানখিনি ভৰি দাঙি কিনে ৰানিং কৰিব পাৰা, তো সেনেকুৱা তুমি অনলাইন কৰি ল'ব পাৰা। ভিডিঅ'টোৰ তলতে ইয়াত ষ্ট'ৰ লিংক দিয়া আছে, তাৰ পৰা তুমি অনলাইন কৰি লৈ ল'ব পাৰা। নল'লে কোনো কথা নাই, কিন্তু ল'লে ভাই তোমাৰ কাৰণে ভাল, কাৰণ তোমাৰ এবাৰ চাকৰি হ'ব ভাই। তো ভাই কাট অফ ওলালে বা কিবা ভেকেঞ্চি ওলালে চব ইউটিউবৰ চেনেলত ভিডিঅ' বনায়, কিন্তু এইবিলাক সৰু সৰু কথা না, কোনো নকয় কিন্তু ভাইহঁত। তো মই কওঁ তোমালোকক, তো সেইটো কাৰণে ভিডিঅ'টো লাইক মাৰি দিবা, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমাৰ যদি লগৰ সমনীয়া কোনোবা ইণ্টাৰেষ্ট আছে না ডিফেন্সৰ প্ৰতি, তো তাক মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা। তো এতিয়া বৰষুণৰ দিন, বৰষুণ পৰিয়ে থাকিব। তুমি যিখন ফিল্ডত ৰানিং কৰিব যোৱা তাত চাগে এতিয়া পানী হৈছে, বোকা হৈছে, য'ত তুমি ৰানিং কৰিব পৰা নাই। তোমাৰ গাঁৱৰ ৰাস্তাটোতো বোকা, য'ত তুমি ভালকৈ খোজেই কাঢ়িব নোৱাৰা, তাত তুমি কেনেকৈ ৰানিং কৰিবা? তো ভাই তাত তুমি তেনেকৈ ৰানিং কৰিব লাগিব। এই বোকা হৈছে, পানী হৈছে, এইবিলাক ভাই অজুহাত নেদেখাবা দেই। এই 6 মাহ টাইম আছে, এই 6 মাহতে চাকৰি ল'বই লাগিব, যিকোনো প্ৰকাৰে হ'লেও। এবাৰ ভাবি চাবাচোন, পিয়নে তোমাৰ এপইণ্টমেণ্ট লেটাৰখন আনি কিনে তোমাৰ দেউতাক দিছে আহি, আৰু কৈছে যে এখন তোৰ ল'ৰাটো চাকৰি হৈছে, তাৰ এখন এপইণ্টমেণ্ট লেটাৰ। আৰু তোমাৰ দেউতাই আনি কিনে তোমাক দিছে, কিন্তু কৈছে যে বাপা এখন চোৱাচোন কি আহিছে, পিয়নে কি দিছে। কিন্তু তোমাৰ দেউতাৰ মনত কেনেকুৱা এটা আনন্দ লাগি থাকিব, তুমি ভাবি চোৱাচোন। যেতিয়া তুমি তোমাৰ মাক ক'বা, মা মোৰ চাকৰি হ'ল, ভাবিছোৱা মাৰে কেনেকুৱা আনন্দ পাব, কেনেকুৱা ফূৰ্তি লাগিব। তো সেইটো কাৰণে এইকেইদিন আৰু ভাই ধেমালি কৰি নাথাকিবা, অলপ চিৰিয়াছলি লোৱা। তোমাক ভগৱানে এটা সুবিধা দিছে, এই সুবিধাটো যাকে তাকে দিয়া নাই। বহুত ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিছিলে, বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, কিন্তু ইমান নম্বৰ পোৱা নাই তোমাৰ নিচিনা, তুমি যিমানখিনি নম্বৰ পাইছা। কিহৰ কাৰণে তুমি ইমানখিনি নম্বৰ পাইছা? তোমাক এটা সুবিধা দিছে ভগৱানে। ভগৱানে চবকে সুবিধা দিয়ে, যিখিনি নম্বৰ পোৱা নাই সিহঁতে ইমান মন ভাঙিব নালাগে, সিহঁতে আহাবা পাব। তো চবেই সুবিধা এটা পাবই, এই সুবিধাটো তোমাক ভগৱানে বাৰে বাৰে নিদিব, কিন্তু এবাৰে দিব। তো এইবাৰে তুমি ইউজ কৰিব লাগিব, আৰু তুমি এইবাৰে চাকৰি ল'ব লাগিব। বেলেগ একো ভাবিব নালাগে, তোমাৰ মা দেউতা মুখখনৰ ফালে চাই কিনে অকণমান কষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিবা। এই 6 মাহ আছে, এই 6 মাহত তোমাৰ মানে এই 6 মাহৰ ভিতৰতে তোমাৰ জইনিং হ'ব। এই 6 মাহৰ মূৰতে মানে তুমি দৰমহা আৰম্ভ কৰিবা ডিচেম্বৰ মাহত। তো এইটো কাৰণে ভাই ভালকৈ লাগি যোৱা, আৰু এইকেইদিন ৰখি নাথাকিবা, কাৰো মুখৰ দেখি চাই নাথাকিবা। কিবা অসম পুলিচ আহিছে, ফৰেষ্টটো আহিছে, এইবিলাক ভাবি নাথাকিবা। ফৰেষ্টত 20,000 টকাৰ চাকৰি এটা তুমি কৰাত থাকি হাজিৰা কৰা বহুত ভাল। তো আজি ভিডিঅ'টো মানে সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় ভাৰত।